guys, মই ৰিম্পি আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত ক'বলৈ বিচাৰিছো মই আপোনালোকৰ সকলোৰে প্ৰিয় ফল লিচুৰ বিষয়ে। লিচি হৈছে এবিধ ট্ৰপিকেল ফ্ৰুইট আৰু ইয়াক পোৱা যায় নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ষ্টেটবিলাকত। এই হাইলি নিউট্ৰিয়েণ্ট ফ্ৰুইট বিধৰ সাইণ্টিফিক নেম অৰ্থাৎ বোটানিকেল নেম হৈছে লিচি চাইনেন্সিছ। এই ফলবিধ চাইনা আৰু সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবিলাকত খুব প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ফ্ৰুইটবিধ সুইট আৰু সল্ট হোৱাৰ লগতে ৰসাল হয়, সেয়েহে ইয়াক কেঁচাই খোৱাৰ লগতে বিভিন্ন ধৰণৰ আইচক্ৰীম বনোৱাত, কেক বনোৱাত সুইট ফ্লেভাৰ হিচাপেও ব্যৱহাৰ কৰে। এইবিধ ফল জুইচ, চাৰ্বত, জাম প্ৰস্তুত কৰিবৰ কাৰণেও ইউজ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, নিউট্ৰিয়েণ্টছ, কপাৰ, পটাছিয়াম ইত্যাদি মিনাৰেল পোৱা যায়। এই খাদ্যবিধত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু বি কমপ্লেক্স পোৱা যায়। এই ফলবিধত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু বি কমপ্লেক্স পোৱা যায় বাবে এই খাদ্যবিধ খোৱাৰ পিছতে মেটাবলিজিম, প্ৰটিন, কাৰ্বহাইড্ৰেট ইনক্ৰিজ হয়। লিচুৰ ফলস্বৰূপ যাৰ ফলত আমাৰ দেহত ব্লাড প্ৰডাকশ্যন বৃদ্ধি পায়। ইয়াত পোৱা যায় মেংগানিজ, মেগনেছিয়াম, কপাৰ, আয়ৰন। মিনাৰেলছ বহুতো পোৱা যায় লাইক মেংগানিজ, মেগনেছিয়াম, কপাৰ ইত্যাদি। এই সকলোবোৰে ব্লাড প্ৰেছাৰ মেইনটেইন কৰে। এনেদৰে লিচুক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। লিচু যদি আমি জুইচ বনাই খাওঁ তেতিয়াহ'লে আমাৰ স্কিন, হেয়াৰ, ৱেইট লছ কৰোঁতে সহায় হয়। লগতে লিচু খোৱাৰ ফলত কেঞ্চাৰ, হাৰ্ট ডিজিজ মেইনটেইনছ, হেল্থি ব'নছ, ভিটামিন চি, ভিটামিন বি, ৱেইট লছ আৰু স্কিন কণ্ডিশ্যনটো খুব ভাল হৈ যায়। ইয়াৰ লগতে লিচি খোৱাৰ ফলত আই চাইন, উৰিংকলবিলাকো মেইনটেইন কৰিব পাৰি। হাৰ্মফুল ইউভি ৰে'ৰ পৰাও লিচিয়ে আমাক প্ৰটেকশ্যন দিয়ে। লগতে ভাইৰাছ স্প্ৰেড হোৱাৰ পৰা প্ৰিভেণ্ট কৰে। লিচিক ফেচ পেকৰ নিচিনাকৈ ফেচত লগালেও ফ্ৰেছ স্কিন পাব পাৰি। লিচু খোৱাৰ ফলত আমাৰ ব্লাড চাৰ্কুলেশ্যনো ইম্প্ৰুভ হয়, লগতে ব্লাড প্ৰেছাৰো মেনেজ হৈ থাকে। লগতে ইমিউন ছিষ্টেমো বুষ্ট কৰাত লিচুৱে বহুত সহায় কৰে। সেয়েহে আমি লিচু খোৱাটো খুব প্ৰয়োজন। যদিহে এই ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেতিয়াহ'লে আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই ভিডিঅ'টো যদি ভাল পাইছে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।